আজি আমাৰ বহুদিনীয়া এটা অভাৱ পূৰণৰ কাৰণে আমি এটা চেষ্টা কৰিছিলোঁ যে বিশেষকৈ আমাৰ যিবোৰ একেবাৰে মানুহৰ অভ্যন্তৰত যিসকল আমাৰ ষ্টাফ অহৰ্নিশে 24 ঘণ্টাই তেওঁলোকে ডিউটি কৰি আছে, তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় এটা অৱহেলা কৰা যায় আৰু তাৰ ফলত তেওঁলোকৰ যথেষ্ট বেমাৰ আদিও হৈ থাকে। আৰু যদি যিহেতু জংঘলত তেওঁলোকে সদায় জাগ্ৰত প্ৰহৰী হিচাপে থাকিব লগা হয়, তে নিজৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকে প্ৰপাৰ কেয়াৰ ল'ব নোৱাৰে। এতিয়া আমি দেখিলোঁ যে এইটো এটা বেছিক নিড, মানুহৰ স্বাস্থ্যৰ সুস্বাস্থ্য হ'লেহে তেওঁ ভালদৰে ডিউটি কৰিব পাৰিব। গতিকে মই এই বিষয়ে খা খবৰ কৰিলোঁ আৰু বিশেষকৈ আমাৰ WWF-ৰ সুশান্ত তেওঁৰ লগত কথা পাতি আৰু আমাৰ NHM যিটো বৰপেটা বাক্সাৰ NHM আছে, জইণ্ট ডিৰেক্টৰ মেডিকেল হেল্থ ছাৰ্ভিচক আমি এটা প্ৰস্তাৱ দিলোঁ যে আমাৰ ষ্টাফখিনি সদায় যিহেতু এইটো সুবিধাৰ পৰা বঞ্চিত হৈ থাকে, তেওঁলোকক বিনামূলীয়া এইটো সহায় কৰিব পৰা যায় নেকি। তেওঁ লগে লগে এইটো ক্ষেত্ৰত মান্তি হ'ল আৰু তেওঁলোকে যথেষ্ট আগ্ৰহ দেখুৱালে। তাৰে ফলশ্ৰুতিত আজি 12 আৰু অহাকালি 13 তাৰিখে আমি মানসৰ যিমান প্ৰকাৰৰ আমাৰ স্তৰৰ বনকৰ্মী আছে, সকলোকে আমি আজি বিনামূলীয়া স্বাস্থ্য কেম্পটো আমি তেওঁলোকৰ কাৰণে উপলব্ধি কৰাইছোঁ। তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকৰ টেষ্টিঙৰ ফেচিলিটি থাকিব, ব্লাড চুগাৰ হওক, প্ৰেছাৰ হওক বা ভৰিৰ কিবা প্ৰব্লেম আছে গোটেইখিনি, লগতে তেওঁলোকক যাৱতীয় যিখিনি মিনিমাম মেডিচিন সেইখিনিও আমাৰ NHM-ৰ ফালৰ পৰা, স্বাস্থ্য বিভাগ বাক্সাৰ ফালৰ পৰা তেওঁলোকক প্ৰদান কৰা হ'ব। মানসৰ 4টা ৰেঞ্জে, বিশেষকৈ বাঁশবাৰী, ভূঞাপাৰা, পাণবাৰী আৰু কুকলুং, এই গোটেইকেইটা ৰেঞ্জৰ প্ৰায় যিমানখিনি ষ্টাফ আছে, আমাৰ প্ৰায় 450 ষ্টাফ আছে। বিভিন্ন প্ৰকাৰ আমাৰ বনকৰ্মী, স্থায়ী বনকৰ্মী, অস্থায়ী বা আমাৰ হোমগাৰ্ড আছে। আমি প্ৰত্যেককে এইটো সুবিধা প্ৰদান কৰিবলৈ চেষ্টা। আমাৰ বৰ্তমান ইয়াতে 2জন চিকিৎসক আছে আৰু এজন স্পেচিয়েলিষ্ট এজনো আহিব, লগতে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, টেষ্টিঙৰ কাৰণে, বাকী ঔষধ প্ৰদানৰ কাৰণে এজন ফাৰ্মাচিষ্ট, এটা হোল টিম আমি বাক্সা স্বাস্থ্য বিভাগৰ পৰা পাইছোঁ। ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী আৰু ভূঞাপাৰা ৰেঞ্জৰ আমাৰ বনৰক্ষীসকলৰ কাৰণে আৰু গোটেই ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰীসকলৰ বাবে আজি স্বাস্থ্য পৰীক্ষাৰ এই শিবিৰ আমাৰ WWF-India উদ্যোগত লোৱা হৈছে আৰু NRSM আছে ইয়াতে আৰু আমাৰ পাৰ্ক অথৰিটি, এই তিনিওটা অনুষ্ঠানে লগ হৈ পিনি আমাৰ এই স্বাস্থ্য শিবিৰটো কৰিছে। এইটো অত্যন্ত প্ৰয়োজনীয় এটা বিষয়। গতিকে আমি বহু বছৰ ধৰি, যোৱা 15 বছৰ যেতিয়াৰ পৰা ইয়ালৈ গড় আহিল, গড়ৰ লগতে এই ধৰণৰ মানে মটিভেশ্যনেল কামবিলাক আমি কৰি আহিছিলোঁ আৰু তাৰেই এটা কাৰ্য। আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ ভিতৰুৱা অঞ্চলত সেইসকল আমাৰ বনৰক্ষীসকল থাকে দিনে ৰাতিয়ে, তেওঁলোকৰ স্বাস্থ্য যাতে উন্নত হয় আৰু এই সম্পৰ্কত স্বাস্থ্যজনিত যাতে সজাগতাও যাতে কৰিব পাৰে, তাৰ কাৰণে এইখিনি কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে গোটেই মানসৰ উন্নয়নৰ কথাটো আমি চিন্তা কৰিব পাৰিছোঁ। ধন্যবাদ। डिजिटेल बोडो निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बोडो निउज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बोडो निउज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बोडो निउज।